এইকেইটা কামে এখন ঘৰলৈ সুখ, শান্তি আৰু সমৃদ্ধি আনে। প্ৰত্যেক মানুহে বিচাৰে তেওঁলোকৰ ঘৰত সুখ আহক, শান্তি আহক, সমৃদ্ধি আহক, তেওঁলোকৰ ঘৰৰ আৰ্থিক অৱস্থাটো ভাল হওক বা তেওঁলোকৰ ঘৰখনৰ উন্নতি হওক। সকলো মানুহে সেইকাৰণে কৰ্ম কৰি আছে, সেইকাৰণে কষ্ট কৰি আছে যাতে তেওঁলোকৰ আৰ্থিক স্থিতি ভাল হওক, হয়নে? এতিয়া মই আজি আপোনালোকক এনেকুৱা কেইটামান কাম ক'ম যিকেইটা কাম কৰি আপুনি আপোনাৰ ঘৰৰ আৰ্থিক স্থিতিটো বিশেষকৈ ভাল কৰিব পাৰে। আৰ্থিক স্থিতিটো আপুনি আপোনাৰ ঘৰৰ ষ্ট্ৰং কৰিব পাৰে। যদি আপুনি জানিব বিচাৰিছে ভিডিঅ'টো শেষলৈকে চাব। আপুনি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে যদি গ্ৰ'থ কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোখিনি লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব, আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। এতিয়া আমি জানিম এখন ঘৰলৈ সুখ, শান্তি আৰু সমৃদ্ধি অহাত কিহে অৰিহণা যোগায়। আপুনি এনেকুৱা কি কাম আছে যি কৰিলে আপোনাৰ ঘৰলৈ সুখ, শান্তি, সমৃদ্ধি আহিব পাৰে। প্ৰথম কামটো হৈছে আপুনি যেতিয়া আপোনাৰ ঘৰখন মচোতে কি কৰিব, এই ঘৰ মচা যিখিনি পানী, সেই পানীখিনিত আপুনি অকণমান নিমখ দিব, অকণমান নিমখ মিহলাব। সেই নিমখ মিহলি কৰা পানীখিনিৰে আপুনি আপোনাৰ ঘৰখন মচিব। আপুনি যদি এই কামটো কৰে তেতিয়াহ'লে কি হয়, আপোনাৰ ঘৰত যিবোৰ নিগেটিভ উৰ্জা আছিল, মানে নকাৰাত্মক উৰ্জা যিখিনি আছিল, নিগেটিভিটি যিখিনি আছিল, সেই নিগেটিভিটিখিনি নোহোৱা হৈ যায়। আৰু যেতিয়া এখন ঘৰৰ পৰা নিগেটিভিটি নোহোৱা হয়, নকাৰাত্মক উৰ্জা নোহোৱা হয়, তেতিয়া সেইখন ঘৰত ভাল দিন আহে। দ্বিতীয়তে হৈছে আপুনি আপোনাৰ ঘৰত ময়ূৰৰ পাখি ৰাখিব পাৰে। ময়ূৰৰ পাখি যদি আপুনি ঘৰত ৰাখে তেতিয়াহ'লে আপোনাৰ ঘৰলৈ সুখ, শান্তি, সমৃদ্ধি অহাত বহুত বেছি অৰিহণা যোগায়। তৃতীয়তে আপুনি কি কৰিব পাৰে, সন্ধিয়াৰ সময়ত আপোনাৰ ঘৰত কপোৰ জ্বলাব পাৰে। কপোৰ জ্বলালে খুব বেছি ভাল বুলি কোৱা হয় আৰু কপোৰ জ্বলালে যিবোৰ নিগেটিভিটি, এই নিগেটিভিটিবোৰ নোহোৱা হৈ যায়। এখন ঘৰত যেতিয়া নিগেটিভিটি আহে, নকাৰাত্মক উৰ্জা আহে, তেতিয়া সেইখন ঘৰৰ যিটো আৰ্থিক স্থিতি সেইটো একেবাৰে বেয়া হৈ যায় বা ঘৰখনত বিভিন্ন ধৰণৰ সমস্যা হৈ থাকে, বেমাৰ আজাৰ, মানে আপোনাক চাৰিওফালৰ পৰা সমস্যাই জৰ্জৰিত কৰে যেতিয়া নিগেটিভিটি আহে। কিন্তু আপুনি যদি সেই নিগেটিভিটিখিনিৰ লগত যুঁজিব বিচাৰে তেনে ক্ষেত্ৰত আপুনি সন্ধিয়া সময়ত ঘৰত কপোৰ জ্বলাব পাৰে। ইয়াক বহুত বেছি ভাল বুলি কোৱা হয়। নিগেটিভিটি নোহোৱাত ই সহায় কৰে আৰু ই আপোনাৰ ঘৰৰ আৰ্থিক স্থিতি ভাল কৰাত সহায় কৰে। আৰু একেবাৰে শেষত আপুনি কি কৰিব পাৰে, ঘৰৰ সন্মুখত আপুনি স্বস্তিক অংকন কৰিব। এইখিনি কাম যদি আপুনি কৰে তেতিয়াহ'লে কি হয়, আপোনাৰ ঘৰত ভাল দিন আহে। যদি বিশ্বাস আছে আপুনি কৰি চাব।